নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আকৌ কেইটামান নতুন মজা হাতৰ উত্তৰ লৈ আহিছোঁ। আপোনালোকে যদি উত্তৰবোৰ জানে কমেণ্ট কৰি জনাব। প্ৰথমটো হাতৰ, হাত আছে ভৰি নাই, মূৰ তাৰ কটা, আধা মানুহ কাটি খায় বুকুখন তাৰ কটা। বন্ধু বান্ধৱীসকল ক'ব পাৰিবনে? হাত আছে ভৰি নাই, মূৰ তাৰ কটা, আধা মানুহ কাটি খায় বুকুখন তাৰ কটা। বন্ধু বান্ধৱীসকল যদি উত্তৰটো ভাবিব পাৰিছে কমেণ্ট কৰক। বন্ধু বান্ধৱীসকল আহিব পাৰিলে উত্তৰটো হৈছে চোলা, নহয়নে বাৰু? দ্বিতীয়টো হাতৰ আজি, 10টা মূৰ থকা এটা বস্তু, ৰ'দতো লাগে বৰষুণতো লাগে, খোজকাঢ়ি যাবলৈ মানুহ। বন্ধু বান্ধৱীসকল কওকচোন যদি ভাবিব পাৰিছে। 10টা মূৰ থকা এটা বস্তু, ৰ'দতো লাগে বৰষুণতো লাগে, খোজকাঢ়ি যাবলৈ মানুহ। হয় বন্ধু বান্ধৱীসকল, ঠিকেই ভাবিছে, উত্তৰটো হৈছে ছাতি। আজি 3 নম্বৰ হাতৰ, কি মাহত মানুহে কম শুৱে? বন্ধু বান্ধৱীসকল ক'ব পাৰিব এনেকুৱা কি মাহ আছে যিটো মাহত মানুহে কমকৈ শুৱা দেখা যায়? যদি আপোনালোকে জানে কমেণ্ট কৰক। বন্ধু বান্ধৱীসকল ভাবিব পাৰিছেনে? উত্তৰটো হৈছে মাটিমাহ। আজি 4ৰ্থটো হাতৰ, দলে দলে ফুৰে দলপতি ৰজা, হাৰো নাই সৰু নাই মঙহৰ লদা। বন্ধু বান্ধৱীসকল কওকচোন। দলে দলে ফুৰে দলপতি ৰজা, হাৰো নাই সৰু নাই মঙহৰ লদা। যদি আপোনালোকে জানে কমেণ্ট এটা কৰক। হয় বন্ধু বান্ধৱীসকল, উত্তৰটো হৈছে যোগ। আজি একেবাৰে শেষৰটো হাতৰ, এজন পুৰুষে জীৱনকালত কেইজন সন্তান জন্ম দিব পাৰে? আপোনালোকে যদি ভাবি চিন্তি উত্তৰটো জানে কওকচোন। এজন পুৰুষে তেওঁৰ জীৱনকালত মুঠ কেইজন সন্তান জন্ম দিব পাৰে? ভাবিব পাৰিছেনে? হয়, উত্তৰটো হৈছে 0জন, কাৰণ মহিলাইহে সন্তান জন্ম দিয়ে। যদি আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব আৰু এনেকুৱা ধৰণৰ নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।